আমাৰ হিন্দু ধৰ্মত বিভিন্ন দেৱ-দেৱতাৰ কথা কোৱা হয়। সকলো দেৱ-দেৱতাৰ ভিন্ন ভিন্ন শক্তিৰ দ্বাৰা পৰিপূৰ্ণ। সকলো দেৱ-দেৱতাৰে মহত্বপূৰ্ণ আৰু সকলোৰে চমৎকাৰী শক্তি আছে। যেতিয়া বীৰ হনুমানৰ কথা কোৱা হয়, তেতিয়া তেওঁ এক বেলেগ ধৰণৰ ছবি আমাৰ মনৰ মাজলৈ আহে। নমস্কাৰ, মই জয়ন্ত শইকীয়া। আপোনালোকে চাই আছে জেএছ মটিভেটৰ আছাম। পৌৰাণিক কথা অনুসৰি বীৰ হনুমান অতুলিত শক্তিৰে ভৰপূৰ। হনুমান চালিচাত কোৱা হয়, বীৰ হনুমানৰ বিভিন্ন দেৱ-দেৱতাৰ পৰা অনেক শক্তিৰ বৰদান প্ৰাপ্তি আছিল, যাৰ বাবে তেওঁ অত্যাধিক বলৱান হয়। বীৰ হনুমান প্ৰত্যেকটো যুগতে আছে। তেওঁ কলিযুগৰ দেৱতা বুলি কোৱা হয়। কলিযুগত মানৱৰ প্ৰত্যেকটো সমস্যাৰ সমাধান বীৰ হনুমানে অৱশ্যে কৰিব পাৰে। বজৰংবলী মহিলাৰ অপৰাপাৰ হয়। তেওঁৰ দৰ্শন হলে আমাৰ সকলো দুখ কষ্ট দূৰ হয়। শনিদেৱৰ প্ৰকোপৰ পৰাও ৰক্ষা পাবলৈ ঘৰত অমংগল দূৰ কৰিবলৈ বীৰ হনুমানক পূজা কৰা হয়। আপুনি যদি নিজৰ জীৱনৰ পৰা সমস্যা দূৰ কৰিব বিচাৰে, তেন্তে পঞ্চমুখী বীৰ হনুমানৰ পূজা কৰিব পাৰে। বীৰ হনুমানৰ এই পঞ্চমুখী ৰূপ এক দুৰ্বল অৱতাৰ হয়। এই অৱতাৰত তেওঁ ৰাৱণৰ ভায়েক অহিৰাৱণক বধ কৰিবলৈ লৈছিল। পৌৰাণিক কথা অনুসৰি যেতিয়া ভগৱান শ্ৰী ৰাম আৰু ৰাৱণৰ সেনাৰ মাজত ভয়ংকৰ যুদ্ধ হৈ থাকোঁতে ৰাৱণৰ পৰাজয় কাষ চাপিছিল, তেতিয়া ৰাৱণে সেই সমস্যাৰ পৰা ৰক্ষা পাবলৈ তেওঁ মায়াবীৰ ভায়েক অহিৰাৱণক মাতিলে। অহিৰাৱণ আছিল মা ভৱনীৰ প্ৰিয় ভক্ত আৰু তন্ত্ৰ-মন্ত্ৰৰে ডাঙৰ জ্ঞানী পুৰুষ আছিল। তেওঁ নিজৰ মায়াৰে ভগৱান শ্ৰী ৰামৰ সকলো সেনাক নিত্যা দেৱী কোলাত পেলাই দিলে আৰু প্ৰভু ৰাম লক্ষ্মণক অপহৰণ কৰি পাতাল লোকলৈ লৈ গল। কিছু সময় পাছত যেতিয়া মায়াৰ প্ৰভাৱ কমিল, তেতিয়া বিভীষণে গম পালে যে এই কাম অহিৰাৱণৰ হয় আৰু বিভীষণে বীৰ হনুমানক প্ৰভু শ্ৰী ৰাম আৰু লক্ষ্মণক সহায় কৰিবলৈ পাতাল লোকলৈ যাবলৈ ক'লে। তেতিয়া বিভীষণৰ কথা মতে বীৰ হনুমান পাতাল লোকলৈ গল। পাতাল লোকত বীৰ হনুমানে পাতাল দেৱতাৰ অহিৰাৱণৰ পুত্ৰ মাগধৰ্যক লগ পালে আৰু যুদ্ধত মাগধৰ্যক বধ কৰাৰ পিছত অহিৰাৱণৰ বন্ধকত থকা প্ৰভু শ্ৰী ৰাম লক্ষ্মণক লগ পালে। বীৰ হনুমানে দেখিলে যে পাতাল লোকত 5 গছি বন্তি 5 দিশত 5 ঠাইত জ্বলি আছে। ইয়াৰ কাৰণ প্ৰভু শ্ৰী ৰামক সুধিলে। শ্ৰী ৰামে ক'লে যে এই 5 বন্তি অহিৰাৱণৰ মা ভৱনী নামত জ্বলাইছে। এই 5 বন্তি একেলগে নুমুৱাব পাৰিলে অহিৰাৱণ বধ হব। সেইবাবে বীৰ হনুমানে পঞ্চমুখী ৰূপ ধাৰণ কৰিছিল। উত্তৰ দিশত বৰাহৰ মুখ, দক্ষিণ দিশত নৰসিংহৰ মুখ, পশ্চিম দিশত গৰুড়ৰ মুখ, পূব দিশত বীৰ হনুমানৰ মুখ আৰু আকাশৰ ফালে হয়গ্ৰহ মুখ। এই ৰূপ ধাৰণ কৰি তেওঁ 5 গছি বন্তি নুমালে আৰু অহিৰাৱণক বধ কৰি প্ৰভু শ্ৰী ৰাম লক্ষ্মণক মুক্তি কৰিলে।